আমি আহিছোঁ আপোনালোকে দেখিছে মৰিগাঁও জিলা ফুকনা কুকুৰ এখন পাৰ্ক আছে নতুনকৈ মানে বহুত দিনৰ পৰা অপেনিং হৈ আছে কিন্তু আমি অহা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ব'লক আজি আপোনালোকক দেখাম সুন্দৰ পাৰ্ক ইফালে আপোনালোকে আহিলে ধুনীয়াকৈ ইয়াতে চুচৰিব পৰা ধুনীয়া সুবিধা আছে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক ইয়াতে লৈ আহিব পাৰে অলপ সময় ইয়াতে টাইম স্পেণ্ড কৰিব পাৰে একদম সুন্দৰ পাৰ্ক একদম মেইন ৰাস্তাৰ কাষতে হয় আপোনালোকে আহিলে দেখিব পাব ইয়াতে সুন্দৰ সুন্দৰ খেলনা বস্তু আছে আৰু এইটো টিকলু মিকলু দেখিছেনে ধুনীয়াকৈ এইটোত বহি কিনে আপোনালোকে মানে আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক এনজয়মেণ্ট দিব পাৰিব তো ইফালে ইয়াতে ধুনীয়াকৈ উঠি যোৱা হেৰি আছে আৰু জখলা টাইপ ইয়াতে উঠি যাব পাৰে তাৰপিছত ইফালে ধুনীয়াকৈ ইয়াতে চুচৰিব পৰা ইয়াতে আছে ইফালে ঝুলনা আছে ইয়াতে এখন ঝুলনা আছে ইয়াতে আপোনালোকে জুলিব পাৰে ধুনীয়াকৈ খেলিব পাৰে আমি মানে টিকেট এতিয়াও লোৱাই নাই টিকেট নোলোৱাকৈ ভিতৰত এণ্ট্ৰি কৰিছোঁ আৰু ইয়াতে চকীদাৰ কোনো নাই এতিয়া বাছ খোলা হৈ আছে তো আমি আহিলোঁ মানে অলপ ফুৰিবৰ কাৰণে আহি দেখিলোঁ যে খোলা হৈ আছে তো সোমাই গ'লোঁ বাকী ক'ত কি আছে গোটেইখিনি দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে চাব हाँ यहाँ पे आके कैसा लगा मस्त लग रहा है अभी हम लोग चौकीदार के लिए वेट कर रहा है चौकीदार अंदर इसलिए नहीं जा रहा है अच्छा टिकट लेंगे बाद में अंदर जाएंगे अंदर ऊपर देख माने टिकट लोवाई নাই এতিয়ালে লোৱাই নাই তেনেকৈ সোমাইছা সোমাইছো আছে ষ্টুডেণ্ট হয় ন তো সব জায়গাত যাব ৰাইট আছে আমাৰ আছে ন এই ঘৰটো দেখিছে এইটো এটা ধুনীয়া চাংঘৰ আছে এতিয়া ঘৰটোলৈ গৈ আছোঁ গৈ কিনে দেখাই আছোঁ ঘৰটোৰ পৰা এটা ভিউ দেখাম ধুনীয়া আৰু গৈ আছোঁ এতিয়া ঘৰটোৰ ভিতৰত আপোনালোকক উঠি কিনে দেখাই আছোঁ ঘৰটোত কি আছে চাংঘৰ বঢ়িয়া বনাইছে তো বন্ধু কি নাইচ ভিউ দেখিছেনে এটা সুন্দৰ ভিউ ইয়াৰ পৰা দেখিব পাৰি একদম সুন্দৰ ভিউ ইফালে লগতে পাহাৰখন আছে একদম গছ গছনি নেচাৰ পৰিৱেশ এটা ধুনীয়াকৈ সুন্দৰ উপভোগ কৰিব মৰিগাঁৱত ইমান ধুনীয়া পাৰ্ক আছে হয়তো আপোনালোকে আজিলৈ গম পোৱা নাই চাগে এই হিডেন প্লেচটোৰ কথা একদম ৰাস্তাৰ কাষতে হয় তথাপি বহুতে নাজানে চাগে আমিও গম পাইছিলোঁ কিন্তু আহোঁতে প্ৰব্লেম হ'ল যিহেতু এইফালে খটখটি চিৰি আছে চিৰি বগাই আহিব লাগে আৰু ইয়াতে এনেকৈ এঘণ্টাক ৰখি কিনে আপুনি চাব কি ধুনীয়া সুন্দৰ বতাহ আহি আছে যিটো বতাহৰ ফিল ন নেচাৰেল বতাহৰ ফিলটো ধুনীয়া একদম গৰম দিনততো ক'বই নালাগে ইয়াত থাকি মজা লাগিব আৰু ধুনীয়া মই ইয়াতে অকণমান মানে বতাহ হৈছে সুন্দৰ ফিল তো ভাল লাগিছে বহুত আহি কিনে আপোনালোকে আহিব পাৰিলে মই ধুনীয়াকৈ জেগাখিনিৰ লোকেশ্যন ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে জেগাখিনি ধুনীয়াকৈ গম পাব কোনখিনি আছে তো বঢ়িয়া সুন্দৰ কি ক'ম আৰু ভাষা নাই ক'বৰ কাৰণে ধুনীয়া ইমান ধুনীয়া এটা নেচাৰেল প্লেচ এনেকৈ বনাইছে মৰিগাঁও জিলা পৰিষদৰ তৰফৰ পৰা তো মানে বহুত দিনৰ পৰা হৈ আছিলে কিন্তু গম নোপোৱাৰ কাৰণে আমাৰ লেট হ'ল আহাত চ' আপোনালোকে আহক যদি ভিডিঅ'টো চাই আহে আপোনালোকে গম পাব কেনেকুৱা হয় ভিডিঅ'তকৈ নেচাৰটো আৰু ধুনীয়া গাইজ এতিয়া গৈ আছোঁ ওপৰলৈ ওপৰত কি আছে আপোনালোকক গোটেইখিনি দেখাই আছোঁ তো ভিডিঅ'টো চাওক আৰু এনজয় কৰক এইফালে পথাৰ আছে সেইফালে আৰু এখন পাৰ্ক আছে এইফালে আমি যাম ওপৰত পাহাৰ আছে পেচিপে ভয়ংকৰ ৰাস্তাচোন ভাই এইফালে এটা ঘৰ আছে ওপৰত ঘৰটোলৈ গৈ আছোঁ দেখিছে নহয় কেনেকুৱা একদম চিধা ষ্ট্ৰেইট ইয়াতে যদি চুচৰি দিয়া তুমি তাৰপাবাগৈ ধুনীয়া সুন্দৰ লোকেশ্যন তো পাহাৰৰ এলেকা বিন্দাছ আৰু ফাইনেলি আমি এটা জিৰণি কোঠা পাই গ'লোঁ এফালে দেখিছে জিৰণি কোঠাটো ইয়াতে লাইট চাইটৰ সুবিধাও আছে ধুনীয়াকৈ এফালে দেখিছে ব'ৰ্ড চৰ্ড লাইট কানেকশ্যন ধুনীয়া হৈগে আছে আৰু এইফালৰ পৰা আপোনালোকে নাজাৰাটো চাওক মাই গড কি সুন্দৰ ভিউ
এতিয়া আমি গৈ আছোঁ আৰু অকণমান ওপৰলৈ আপোনালোকক দেখাই আছোঁ ওপৰতনো কি আছে এখন হিলষ্টন পাৰ্কৰ ওপৰৰখিনি আৰু মানেতো ওপৰত যে পাহাৰ হয় চাৰিওফালে এইফালে মানুহে ঘৰ বনাই আছে ক'ৰবাত দেখিছে নহয় দেখাইছোঁ এইটো মানুহৰ ঘৰ হয়তো পাৰ্কৰে কিবা বনাইছে বাকী ইয়াতে চব পাহাৰ দেখিছে এতিয়া আমি একদম গোটেই হিলষ্টন পাহাৰৰ একে ওপৰৰ ভাগত আছোঁ বোলে সুন্দৰ নজৰা হৈ আছে আৰু পৰিৱেশটো একদম সুন্দৰ আপোনালোকে আহক প্ৰকৃতিৰ এনেকুৱা এটা মনোমোহা দৃশ্য উপভোগ কৰক অলপ সময় থাকক ইয়াতে ধুনীয়া শান্তিময় পৰিৱেশ লগতে এনজয় কৰক আপোনালোকৰ ল'ৰা ছোৱালীকো পাৰিলে লৈ আহিব পাৰিব ইয়াতে পাৰ্ক চাৰ্ক ধুনীয়া খেলা ধূলা সুবিধা আছে লৈ আহি এটা সময় স্পেণ্ড কৰিব পাৰিব ধুনীয়া প্ৰকৃতিৰ লগত তো গাইজ আমি আকৌ নেক্সট এইখন পাহাৰৰ কাৰণে উঠি আছোঁ এইফালে দেখিছে একদম ট্ৰেক্টৰ যোৱা চিন ওপৰ ৰাস্তা আছে গৈ আছে একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আজি আহি মানে মনটো বহুত ভাল লাগিছে কাৰণ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য একদম নেচাৰেল তাৰপিছতে গছ গছনি মানে হাবিৰ নিচিনা অলপ জংঘল টাইপৰ নিচিনা হৈ আছে মানে ইমান জংঘল নহয় মানে নেচাৰ পৰিৱেশ যিটো মানে চেগুন গছ কিবা কিবিবিলাক মূল্যৱান গছ চছ আছে অলপ মানে যিহেতু পাহাৰ গছ থাকিবই গছ নাথাকে পাহাৰ কেনেকৈ হ'ব ইয়াতে গছৰ লগতে মানে ইয়াতে আপোনালোকে পাৰ্ক চাৰ্ক বনাই ঘৰ চৰ বনাই মানে এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে যিহেতু নেচাৰৰ পৰিৱেশটো সুন্দৰে কিন্তু মানুহে তাক মানে আৰু অলপ ৰহন সানি দিছে সেইখিনি মানে আৰু অলপ ধুনীয়া কৰি দিছে এতিয়া আমি তাকে চাবৰ কাৰণে আহিলোঁ আজি আছোঁ কেইচা লগা बहुत अच्छा लगा ना हिली जगह मुझे बहुत पसंद है हाँ हिली जगह पे एकदम आके ताज़ा ताज़ा हवा हाँ नेचर का जो वो फील होता है ना हाँ फील हो जाता है मतलब पूरा एकदम पूरा जितु टप पिकनिक स्पॉट है ना पिकनिक स्पॉट লগতে ধৰক সময় স্পেণ্ড কৰিব পৰা ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আৰু পিকনিক স্পটত অনলি পিকনিক চিকনিক খায় ইয়াতে ধৰক আপোনালোকে আহি যদি কিবা বৰ চৰ লাগি আছে ধুনীয়াকৈ মানে আপোনালোকৰ টাইমটো স্পেণ্ড কৰিব পাৰিব ঘৰফালে কিবা এটা ঘৰ বনাই আছে গম পাম কিহৰ ঘৰ বনাই আছে আপোনালোকে ভিউটো চাওক অ' মাই গড কি সুন্দৰ ভিউ अबे उसके साथ तो कितना अच्छा लगता है आरिफा के साथ है वो अच्छा व्यू है कैसा लगा वो देखकर बहुत अच्छा नज़ारा नज़ारा तो सुंदर है ना बहुत सुंदर ইয়াৰো আহি দেখা পাই পাগল হৈ গৈছে এই মানে হিন্দী কথাই কয় দেই আছে গছডাল চাওক না গছডালো এটা সুন্দৰ পৰিৱেশ এইখিনিত সৃষ্টি কৰিছে মানে যিহেতু পাত চাত নাই লঠঙা হৈ আছে বৰ্তমান খৰাঙৰ দিন इस तरफ से एक दो फोटो लेते चलिए हाँ ब्लॉग बाद में बनाएंगे ইফালে চব গছ 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 ইফালে পাহাৰ তুমি নাগালেণ্ডতকৈ ভাল জেগাত অহা কম লাগিছে শ্বিলঙত অহা কম লাগিছে ই ফটো উঠিবৰ কাৰণে ৰেডিটো গাইজ আমি ফটো চটো অলপ তুলি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ব্লগটো